Hey guys, কি খবৰ আপোনালোকৰ? আশা কৰিছো আপোনালোকৰ সকলোৰে বিহু ভালে ভালে গ'ল। খবৰ বেয়া কাৰণ মোৰ মোবাইলটো বিহুতে বেয়া হৈ থাকিল, সো ভিডিও আপলোড দিব নোৱাৰিলো। তো আজি দিছো আৰু এটা ভিডিও মই নাপালো, সো এনেকে সৰুকে মই বিহু দিনকিটা কি কৰিলো আপোনালোকক সৰুকে দেখাই দিম। তো ভিডিওটো একদম শেষলৈকে চাই যাব। আৰু এইফালে মায়ে বনাই আছে লাড়ু আৰু লগতে দেউতাই চুঙা পিঠাৰ যোগাৰ কৰি আছে। স্পেশাল বুলি মই পোলাও বনাইছিলো, পিছে মোৰ মানে বনাওঁতে দেৰিও হ'ব, মই পাহৰি গলো। আটানিতে আজি কামবিলাক বহুত হৈ গৈছে না, সেইকাৰণে এয়া দেউতাই আজি ৰাতিৰ কাৰণে ৰেডি কৰি দিলে চুঙা পিঠা পুৰিবৰ কাৰণে। এয়া কলগছৰে ইফালে বনাইছে আৰু এইফালে মায়ে চুঙা পিঠা চাউল ভৰাই আছে। তো মই দেখাই আছো ভাল। এনেও চুঙা পিঠা বনালে মানে চাউলটো ৰাতিয়ে তিয়াই থৈ দিব লাগে। তো এই চাউলটো আমি যোৱাকালি ৰাতিয়ে তিয়াই থৈ দিছিলোঁ আৰু এয়া এতিয়া বনি চাউল নহয়নে? আৰু এইফালে আমাৰ মাতাজীয়ে জুই দিলে, মানে বৰষুণ দিব বোলে, বতৰ বেয়া, সেইকাৰণে ৰাতি হ'লে নাপাবই বুলি পেলাই এতিয়াই জুই লগাই দিলে। হ'বই আৰু আমাৰ উৰুকাৰ দিনাখনে ঘাইঘৰত অহা আমাৰ এটা বৈশিষ্ট্যই বুলি ক'ব পাৰি। আমি ৰাতি এবাৰ হ'লেও আহোঁ। এইফালে খুৰীহঁতে আজি উৰুকাৰ খানাত এয়া খুৰীয়ে বনালে গাহৰিটো, আৰু বিহুৰ দিনাখন চবৰে মানে একেলগে এসাঁজ খাব পালে ভাল লাগে। আৰু আমি হ'লে বিহুৰ দিনাখনে ঘূৰিয়ে থাকোঁ। উৰুকাৰ দিনা বৰদেউতাহঁতৰ ঘৰত যাওঁ, ঘাই ঘৰত যাওঁ, আকৌ তাৰ পৰা আহি ঘৰত ভাত খাওঁ। ৰাতিপুৱাই গা পা ধুলোঁ ঠাণ্ডা মতে, একদম পুৰা কুঁৱলী দিয়ে আছে। চাওঁ গা পা ধুলোঁ, লৈ এতিয়া ইয়াত তামোল পাণ লৈছোঁ আৰু কণী লৈছোঁ। ঘাই ঘৰত যাম ভেলাপুজি। আৰু আমি মেজিৰ জুইত প্ৰত্যেক বছৰে আমি এখন শৰাই আৰু লগতে হাঁহৰ কণী দিওঁৱে। তো তাৰে এতিয়া যোগাৰ কৰি আছোঁ। আৰু এই হাঁহৰ কণীৰ পাছত আমি মানে যিটো পোৰা যায় তাৰ পিছত খোৱা পৰে বাৰু, আপোনালোকে চাব, দেখা পাব। আৰু এইফালে ভেলাপুজি জুই দিলে আমি যোগাৰ কৰি থাকোঁতে আধাহে পালোঁ আহি, দৌৰি আহিছে একদম পুৰা। আৰু আমাৰ ইয়াত ভেলাপুজি বুলি কওঁ, নৰাৰে বনায়। বিভিন্ন ঠাইত বেলেগ বেলেগ নামেৰে জনা যায়। আপোনালোকে জনাবচোন বাৰু আপোনালোকৰ ঠাইত কি বুলি কয়। দৌৰি গ'লোঁ ভেলাপুজি পুৱাবলৈ, নাপালোঁ, আধা পালোঁ। আৰু এতিয়া আহি আছোঁ ভেলাপুজি পুৱাই ঘৰৰ গোটেইকেইটা গৈছিল। আমি বৌহঁতো আহিছিল। ভেলাপুজি পুৱাৰ এইটো পিছৰ পৰ্ব, কণী খোৱা। আৰু ঘাইঘৰৰ পাছত এতিয়া ডাঙৰ বৰদেউতাৰ ঘৰত আহিছোঁ বিহু খাবলৈ। আৰু ইয়াতে চবকেইটা আহিছে, আপোনালোকক দেখাই আছোঁ বাৰু চবকে দেখা। আমাৰ ভণ্টি তাই চেনেলটো আপোনালোকে আগবঢ়াই নিব লাগিব, যিহেতুকে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব যিমান পাৰে। আৰু তাইক আৰু এয়া আমি সকলোবিলাক লগ হৈছোঁ আজি বিহু বুলি পেলাই। এইবিলাক চব আছে, বৌ আছে, দাদা আছে, বুবু, খুৰী, মা। তো ডেকা পৰিয়ালৰ ফালৰ পৰা এবাৰ বিহুৰ বেচা দি দিয়ক। বিহু কেনেকুৱা গৈছে? ধুনীয়া।